হায়াৰ ছেকেণ্ডেৰী এবাৰ ফাইনেল পৰীক্ষা দিয়া আৰু হায়াৰ ছেকেণ্ডেৰী অলৰেডি পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। সেইটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছে আৰু যিসকলে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পঢ়ি আছে, সেইসকল ল'ৰা ছোৱালীয়ে যি ষ্ট্ৰীমৰে নহওক, আৰ্ট, ছায়েন্স, কমাৰ্চ, যি ষ্ট্ৰীমৰে নহওক, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। সেইটো হৈছে GNM কোৰ্ছ। GNM কোৰ্ছ এইটো এটা নাৰ্ছিং কোৰ্ছ হয়। এই কোৰ্ছটো আপোনালোকে কৰিব পাৰিব। 3 বছৰৰ ডিপ্ল'মা কোৰ্ছ হয়। ছাত্ৰ ছাত্ৰী সকলোৱে কৰিব পাৰিব। এইটো নহয় যে কেৱল ছাত্ৰীখিনিহে নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব পাৰিব, ল'ৰাসকলেও নাৰ্ছিং কোৰ্ছ কৰিব পাৰিব। 3 বছৰৰ ডিপ্ল'মা কোৰ্ছ। এই ডিপ্ল'মা লোৱাৰ পিছত হস্পিটেলত আপোনালোকে জেনেৰেল নাৰ্ছ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰিব। আৰু যথেষ্ট ডিমাণ্ড আছে আজিৰ তাৰিখত এই কোৰ্ছটোৰ। এই কোৰ্ছটোৰ থিয়ৰী আৰু 6 মান্থৰ ইণ্টাৰ্ণশ্বিপ, প্ৰেক্টিকেল ক্লাছ হয়। ইয়াৰ কাৰণে এটা পৰীক্ষা আপোনালোকে দিব লাগিব, সেইটো হৈছে CEE এক্সাম। এই এক্সামটো দিলেহে আপোনালোকে GNM কোৰ্ছটোত, এই যিটো GNM ডিপ্ল'মা কোৰ্ছ 3 বছৰৰ, এই কোৰ্ছটোত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। CEE এক্সামটো দিয়াৰ পিছত যদি আপোনালোকৰ ৰেংকটো ভাল হয়, তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত GNM কোৰ্ছটো কৰিব পাৰিব। আৰু যদি CEE এক্সামৰ ৰিজাল্টত দেখা পায় যে আপোনাৰ ৰেংকটো ইমান ভাল নহয়, তেতিয়াহ'লে আপোনালোকে প্ৰাইভেট নাৰ্ছিং ইনষ্টিটিউটত গৈ এডমিশ্যন ল'ব পাৰিব। এতিয়া GNM কোৰ্ছটো কৰিবৰ কাৰণে যি CEE এক্সাম দিবলগীয়া হয়, এই এক্সামটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, এই এক্সামটোৰ কাৰণে কেনেধৰণে প্ৰস্তুতি চলাব, এইখিনি লৈ সুবিধা আগবঢ়াইছে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটে। 1 মাহৰ ফ্ৰী অনলাইন ক্লাছ হ'ব। আপোনালোকে স্ক্ৰীণত যি নম্বৰ দেখা পাইছে, সেই নম্বৰৰ সৈতে যোগাযোগ কৰিব। মে' মাহৰ পৰাই 1 মাহৰ যি ফ্ৰী অনলাইন ক্লাছ, সেই অনলাইন ক্লাছসমূহ ষ্টাৰ্ট হ'ব। আৰু তাতে আপোনালোকে যথেষ্টখিনি আইডিয়া পাব যে GNM কোৰ্ছটো কৰিবৰ কাৰণে কেনেধৰণে প্ৰস্তুতি চলাব লাগিব, কি কি ছাবজেক্ট চাব লাগিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, আৰু সবিশেষ এই কোৰ্ছটো কৰি পেলাই কেনেধৰণে আপোনালোক লাভান্বিত হ'ব, সকলোখিনি কথা স্ক্ৰীণত যি নম্বৰ দেখা পাইছে সেই নম্বৰৰ সৈতে যোগাযোগ কৰিলে আৰু কোৰ্ছটো কৰিলে, যিহেতু ফ্ৰী কোৰ্ছ হয়, গতিকে ফ্ৰী কোৰ্ছটো কৰি থ'লে আপোনালোকৰ যথেষ্টখিনি লাভ হ'ব। আৰু বহুতে এটা প্ৰশ্ন কৰি থাকে যে ছোৱালীবিলাকেহে অকল নাৰ্ছিং কৰিব পাৰে নেকি? সেইটো নহয়। আপোনালোকক পুনৰবাৰ কৈছোঁ যে ল'ৰাসকলেও নাৰ্ছিং কোৰ্ছটো কৰিব পাৰে। আৰু ইতিমধ্যে বহুতো ল'ৰাই নাৰ্ছিং কোৰ্ছ কৰি হস্পিটেলত জেনেৰেল নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী ছায়েন্স বেকগ্ৰাউণ্ডৰ, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়া, সেইসকল ছাত্ৰ ছাত্ৰীয়ে BSc নাৰ্ছিং কোৰ্ছটো কৰিলে বেছি সুবিধাজনক, বেছি সুবিধা পাব। গতিকে BSc নাৰ্ছিং কোৰ্ছটো ছায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীখিনিহে কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়া ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। এই কোৰ্ছটো 4 বছৰীয়া ডিগ্ৰী কোৰ্ছ হয়। BSc নাৰ্ছিং কোৰ্ছটো 4 বছৰীয়া ডিগ্ৰী কোৰ্ছ। আৰু 4 বছৰীয়া BSc নাৰ্ছিং কৰাৰ পিছত MSc নাৰ্ছিং কৰিব পাৰিব, তাৰপিছত PhD কৰিব পাৰিব। এনেধৰণে আগুৱাই যাব পাৰিব। বহুতে প্ৰশ্ন কৰে যে ক্লাছ 11-12ত মই আছামিজ মিডিয়ামত পঢ়িছিলোঁ, এতিয়া GNM নাৰ্ছিং বা BSc নাৰ্ছিং কৰিবলৈ অসুবিধা হ'ব নেকি? এতিয়া যদি আপুনি BSc নাৰ্ছিং কৰিব বিচাৰিছে, ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব, ইতিমধ্যে মই কৈছোঁ। কিন্তু মিডিয়ামটোৰ কথা ইয়াত নাহে, আপুনি আছামিজ মিডিয়ামৰ হ'লেও কৰিব পাৰিব। আৰু যদি আপুনি GNM কোৰ্ছ কৰিব বিচাৰিছে, তেতিয়াতো ছায়েন্স, আৰ্টছ, কমাৰ্চ বুলি কথা নাই। আছামিজ মিডিয়ামত যদি পঢ়িছিলে তেতিয়াও পাৰিব, আৰু যদি ইংলিছ মিডিয়ামত পঢ়িছে তেতিয়া আপোনাৰ কাৰণে সুবিধা হ'ব। এই বিষয়ে যদি কিবা আপোনালোকৰ ডাউট আছে, সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত সুধিব পাৰিব। BSc নাৰ্ছিং কোৰ্ছটোৰ ওপৰত ইতিমধ্যে এটা ভিডিঅ' বনোৱা হৈছে। এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টোৰ লিংক দিয়া থাকিব। সেই ভিডিঅ'টো চাই ল'ব যিসকলৰ ডাউট আছে। আৰু লগতে GNM কোৰ্ছটো কৰিবৰ কাৰণে যি CEE এক্সাম দিব লাগিব, এই এক্সামটোৰ লিংক আপোনালোকে এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতে পাই যাব। এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত গ'লেই সেই লিংকত ক্লিক কৰি আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ যিটো ডেটত পৰীক্ষা হয়, পৰীক্ষাটো দিব লাগিব। পৰীক্ষাটো দিয়াৰ পিছতহে কিন্তু আপোনালোকে GNM অথবা BSc নাৰ্ছিং কোৰ্ছটো আপোনালোকে পঢ়িব পাৰিব, এডমিশ্যন ল'ব পাৰিব।